হেল্ল' দোস্ত স্বাগতম জনাইছোঁ মোৰ চেনেল হিমাংশু শইকীয়ালৈ পলমকৈ হ'লেও আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি মানে আমাৰ গোলাঘাটৰ পূজা মানে টাউনত পাতিছে নাই পতা তাত চাবলৈ যাম আৰু মানে ৰিলেশ্যনৰ মানে মানুহৰ এজন ঢুকালে তাত খবৰ লৈ আহিম তালৈও যাম। তো ব'লক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি ফুৰিব আহিলোঁ। এইফালে জেঠাই ঘৰত সোমাইছোঁ। জেঠাই ঘৰত কাৰণ মানে জেঠাইক লৈ যাব লাগে। তো এতিয়া জেঠাই ঘৰত বহি আছোঁ, মানে এতিয়া জেঠাইক নিবলৈ আহিছোঁ, মানে জেঠাইও যাব আমাৰ লগত। তো বহি আছোঁ। আজি কাকডোঙা যাম। কাকডোঙাত যোৱাৰ পাছত গোলাঘাটৰ পূজা মানে চামগৈ, যদি পাতিছে চাম, যদি নাই পতা নাযাওঁ। তো ব'লক আৰু। 2,000 years later. তো হৈ গ'ল এতিয়া জেঠাই ওলাই হৈ গ'ল আৰু এতিয়া আমি আকৌ মানে গাড়ীলৈ গৈ আছোঁ। তো গাড়ীত উঠি আমি আকৌ যাত্ৰা কৰিম আমাৰ গন্তব্যস্থানলৈ, মানে কাকডোঙা। তো ব'লক আৰু চাই থাকিম। सोचा नहीं दो बार इन शहरों की गिरफ्त से भगा मैं, एक गहरी सांस लेकर सब भूला भाई जादू सा है कुछ हवा में। झंझट से दूर हूँ, पड़ोसी की पीटी नहीं सुनी आज, जो करो जो करना नहीं डरना, कुछ अभी भी सोचे क्या सोचे की दुनिया। रहने दो या जाना मुझे घर नहीं, इनको विचारों की है जड़ वही। ये जो चमके तारे मेरे पे पूरी रात है, प्रकृति साथ है वो, जो करीब पास नहीं हम गरीब बात में फिर भी जी चारी है। अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा, जाके पीछे चुपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे। তো এতিয়া মানে গাড়ীত তেল কমি আছে, সেইকাৰণে মানে তেলটো ভৰাই লওঁ বুলি ভাবিছোঁ। তেলটো ভৰাই লওঁ আৰু এয়া আমি মানে আহিছোঁ ঘৰৰ ওচৰৰে কুমাৰবন্ধাৰ তেল ডিপু। ইয়াত মানে তেলেই নাই, মানে কি মানে তেলেই নাই, মানে তেল ডিপুত পেট্ৰলেই নাই কি। এতিয়া আকৌ বেলেগলৈ যাব লাগিব আকৌ, মানে এতিয়াতো দেৰি হৈছে, আকৌ আন এটা তেল ডিপু যাওঁ, বহুত দেৰি হ'বগৈ। ব'লক আৰু মানে ভোক লাগিছে কাৰণে মানে চকলেট খাই লওঁ। চকলেটটো মানে কিনিছিলোঁ, তাৰপৰা এতিয়া কিনিলোঁ, তাৰপৰা খাই লৈছোঁ। ভোক লাগিছে মানে। তাৰপৰা মোক ভণ্টিয়ে কিনিছিলে, মানে জেঠাইকৰ ভণ্টিজনী, এই ভণ্টিও খাই আছে, ভণ্টিয়ে চিপ খাইছে, মই চকলেট খাইছোঁ। তো বেছি দূৰ নাই, পামগৈ আৰু গৈ আছোঁ। তো ব'লক আৰু। তো এতিয়া পাই গ'লোহি মানে আমাৰ গন্তব্যস্থান, মানে আমাৰ মানে কাকডোঙা মানে পাই গ'লোহি। কাকডোঙাৰ এখন গাঁওখনৰ নাম পাহৰি গ'লোঁ। আমাৰ মানে ৰিলেশ্যনৰ মানে আইতা এজনী ঢুকালে, সেই আইতা এজনী মানে বৰতীয়া দিবলৈ আহিছোঁ, মানে খবৰ ল'বলৈ আহিছোঁ, কল চল লৈ আহিছোঁ আৰু এয়া। এতিয়া সোমাই যাওঁ আৰু ঘৰৰ ভিতৰলৈ, চাই থাকক। মানে বহুত ভাগৰ লাগি আহিছে, বহুত মানে 1.5 ঘণ্টামান মানে বাটত আহি এতিয়া পালোহি। অলপ বহি লৈছোঁ, তাৰপৰা আমাক চাহ আহি গ'ল, মানে আমাক চাহ দিছে। এতিয়া বৰতীয়া এনেকৈ দিছে, কল বিস্কুট আৰু চাহটো খাই লওঁ, তাৰপৰা দেখাই আছোঁ।
মই মানে ঘৰতে মানে ভাত খোৱা ৰাতিপুৱাই এতিয়া 2টামান বাজিলে মানে ভাত দিছে খাবলৈ বহুত ভোক লাগি আছিলে বইল ভাত দিছে বহুতে ঘৰত তাতে বইল ভাতকে খাই লওঁ আৰু মানে ভোকৰ ভাত যাক কয় ভোকৰ ভাত এতিয়া ওলাই আহিলোঁ এখন চিঠি দিছে সকাম মাতিছে মানে সকামলৈ চিঠিয়ে দি দিছে আপোনালোকক চিঠিখন মানে খুলি দেখাইছোঁ আইতাজনী সকামলৈ আমাক মানে নিমন্ত্ৰণ কৰিছে এইখন চিঠি প্ৰয়াত প্ৰভাৱ বৰা তেওঁ মানে চিঠিখন দিছে এইখনে আৰু চিঠি তো যাওঁগৈ আৰু এয়া হৈছে এটা মন্দিৰ মানে ইয়াত দুৰ্গা পূজা পাতিছে বহুত ভিতৰত মানে বাগানৰ বহুত মাজত মানে দুৰ্গা পূজা পাতিছে মানে ইয়াত হেমা গেমটো হৈছে মানে পূজাত কিন্তু ইমান ভিৰ কৰিব লাগে আৰু মাস্ক চাস্কো পিন্ধা নাই মানুহবোৰে কিন্তু আমি মাস্ক চাস্ক পিন্ধি গৈছোঁ আমি ভালকৈ গৈছোঁ চেফটিত আৰু এয়া দেখিছে এটা মানে শিৱ নহয় এইটো দুৰ্গা মন্দিৰ ইয়াতো দুৰ্গা পূজা পাতিছে এনেকৈ দেখাইছোঁ টাউনত মানে দুৰ্গা পূজা পতা নাই সেইকাৰণে এনেকুৱা বাটে যোনবোৰ পাইছোঁ তাক দেখাই দিছে টাউনত কাৰণ পতা নাই এইকাৰণে পতা নাই মানে কৰোণা হৈ আছেতো কৰোণাৰ কাৰণে পতা নাই ইমান আৰু এতিয়া অকণমান হাৱা খাবলৈ আহিলোঁ এয়া চাহ বাগানৰ মাজত তো আৰু এয়া হৈছে পোলাও মানে ভোক লাগিছে কাৰণে মই পোলাওকে খাই দিলোঁ আৰু এতিয়া তো কেনেকুৱা লাগিলে আজি দেখালোঁ কৰোণা ভাইৰাছৰ সময়ত আমাৰ গোলাঘাটৰ পূজা পতা নাই বিশেষকৈ আমি ফুৰিব গৈছিলোঁ য'ত ফুৰিব গৈছিলোঁ তাত বাটত কিছুমান মানে একদম ভিতৰুৱা জেগাত পূজা পাতিছে তাত অকণমান দেখালোঁ মানে টাউন এৰিয়াত পূজা পতা নাই এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত দিন মানে ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ আজি পূজা বুলি দিলোঁ তো বাই আৰু